নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। মই আজি বাতৰি কাগজখনত মেট্ৰিক পৰীক্ষাৰ ওপৰত দুটামান কথা পাইছিলোঁ, গতিকে সেইকেইটা তোমালোকৰ লগত ডিছকাছ কৰিব বিচাৰিছোঁ। মই সেইদিনাখনি তোমালোকৰ যিটো ভিডিঅ' বনাইছিলোঁ তাত মই এটা কথা কৈছিলোঁ যে 5খন ছাবজেক্টৰ ভিতৰত তোমালোকে 3খনত পৰীক্ষা দিব লাগিব বা 6খন ছাবজেক্টৰ ভিতৰত তোমালোকে 3খনত পৰীক্ষা দিব লাগিব। গতিকে আজি সেই বাতৰিটোৰো সেইটো কথাই কৈছে, বাতৰিখনত সেইটো কথাই কৈছে। আৰু লগতে মই তোমালোকক কৈছিলোঁ যে বাকী যি 3খনত তোমালোকে পৰীক্ষা নিদিয়া সেই 3খনৰ কেনেকৈ তোমালোকক মাৰ্কছ দিয়া হ'ব সেইটো মই কৈছিলোঁ। গতিকে চোৱা কি কথা কৈছে আজি বাতৰিখনত মই তোমালোকক পঢ়ি দিছোঁ, তোমালোকে জানিব পাৰিবা। প্ৰথমতে কৈছে চোৱা, শীঘ্ৰে পৰীক্ষা পদ্ধতি ৰাজহুৱা কৰিব সেবাই। সেইটো মই সেইদিনা কৈছিলোঁ যে সোনকালে অতি সোনকালে কেনেকৈ পৰীক্ষা পতা হ'ব তাৰ ওপৰত সেবাই আমাক এটা নটিফিকেশ্যন দিব। তাৰপিছত কৈছে চোৱা, এই লাইনটো চোৱা তলৰখিনি, 5খন প্ৰশ্ন কাকতৰ ভিতৰত 3খন প্ৰশ্ন কাকতত বাছনি কৰিব পাৰিব পৰীক্ষাৰ্থীয়ে। 5খন হওক বা 6খন হওক তাৰ ভিতৰত তোমালোকে 3খন পৰীক্ষা দিব লাগিব, 3খন ছাবজেক্টত তোমালোকে পৰীক্ষা দিব লাগিব। তাৰ বাবে শীঘ্ৰে মুকলি কৰি দিয়া হ'ব এটা পৰ্টেল, মানে তোমালোকে কোন 3খন ছাবজেক্টৰ পৰীক্ষা দিব বিচাৰিছা সেই 3খনৰ কথা তোমালোকেতো ক'ব লাগিব। গতিকে কিহৰ থ্ৰুৱেদি ক'বা, এটা ৱেবছাইট, চৰকাৰে এটা ৱেবছাইট বনাব, সেই ৱেবছাইটটোত গৈ তোমালোকে ৰেজিষ্টাৰ কৰিব লাগিব যে মই এই 3খন ছাবজেক্টৰ ওপৰত পৰীক্ষা দিব বিচাৰিছোঁ। গতিকে এটা পৰ্টেল বা এটা ৱেবছাইট তোমালোকক দিব, য'ত তোমালোকে নিজকে ক'ব লাগিব যে মই এই 3খন ছাবজেক্টৰ ওপৰত পৰীক্ষা দিব বিচাৰিছোঁ। গতিকে তোমালোকে গৈ চিলেক্ট কৰিব লাগিব। সেইটো কেনেকৈ কৰিব লাগে মই ভিডিঅ' বনাম তোমালোকৰ ওপৰত, যিহেতু এতিয়ালৈকে ৱেবছাইটটো বা পৰ্টেলটো অহা নাই। গতিকে মই আহিলেই তোমালোকক দেখুৱাই দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। তাৰ পিছৰ কথাটো কি কৈছে চোৱা, তাৰপৰা কৈছে যে পৰীক্ষাৰ্থীয়ে 3খন কাকতৰ ভিতৰত যিখনত সৰ্বাধিক নম্বৰ পাব সেই নম্বৰে দিয়া হ'ব অন্য 2খন কাকতত। মানে তোমালোকে যি 3খন ছাবজেক্টত পৰীক্ষা দিবা সেই পৰীক্ষা দিয়া ছাবজেক্ট 3খনৰ ভিতৰত যোনখনত বেছি নম্বৰ পাবা সেইখনৰ নাম্বাৰটোকে বাকী পৰীক্ষা নিদিয়া ছাবজেক্ট 3খনতো দি দিয়া হ'ব। বুজি পালা কথাটো? তাৰপিছত চোৱা, ঐচ্ছিক বিষয়ক লৈ এতিয়াও সিদ্ধান্ত হোৱা নাই। ঐচ্ছিক বিষয় মানে হৈছে ইলেক্টিভ ছাবজেক্ট, হিষ্ট্ৰী, হিন্দী, এডভান্স সেইখিনি বা জিঅ'গ্ৰাফী, সেইখিনিক লৈ এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই বুলি বাতৰি কাকতখনত কৈছে। বাকী তাৰপিছত কৈছে 3খন প্ৰশ্ন কাকতে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা, সেইটো তোমালোকে গম পালাই। তাৰপৰা কৈছে চোৱা, এইটো চোৱা, পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া 4,39,379জন পৰীক্ষাৰ্থীৰ ভিতৰত 2 লাখ প্ৰাইভেট পৰীক্ষাৰ্থীক মূল্যায়নে উত্তীৰ্ণ কৰাই দিয়াটো অসম্ভৱ বুলি কৈছে। মানে পৰীক্ষা হোৱাটো চিয়'ৰ। 4,39,379জন সমগ্ৰ অসমত এইবাৰ মেট্ৰিক দিয়া পৰীক্ষাৰ্থী আছে। তাৰে প্ৰাইভেট স্কুলত পঢ়া পৰীক্ষাৰ্থীৰ সংখ্যা আছে 2 লাখ প্ৰাইভেট স্কুলত পঢ়া পৰীক্ষাৰ্থীৰ সংখ্যা আছে। বাকী যি কি নহওক আমি গম পালোঁ যে পৰীক্ষা প্ৰায় হ'বই, আৰু কেনেকৈ হোৱা হ'ব তাৰ ওপৰতো মই তোমালোকক ক'লোঁ। সেইদিনাখনি মই যিটো ভিডিঅ' দিছিলোঁ তাত মই যিকেইটা কথা কৈছিলোঁ প্ৰায় সেইভাগে হ'বলৈ গৈ আছে। গতিকে সেই ভিডিঅ'টো তোমালোকে চোৱা নাই যদি চাই ল'বা। বাকী এবাৰ MCQ বেছি গুৰুত্ব দিবা, MCQ তোমালোকৰ পৰীক্ষাত বেছিকৈ আহিব। গতিকে মই MCQ ওপৰতো ভিডিঅ' বনাইছোঁ। লাষ্ট 2টা ভিডিঅ' মই MCQ ভিডিঅ' দিছোঁ, ক্লাছ 10ৰ MCQ ভিডিঅ' দিছোঁ। তোমালোকে যদি চোৱা নাই চাই ল'বা। বহুতে চোৱা নাই ভিডিঅ'টো, কিন্তু চাই ল'বা। সেইটো বহুত তোমালোকৰ লাভৰ কাৰণে দিছোঁ মই, বহুত লাভ হ'ব সেইকেইটা ভিডিঅ' চালে। কমন পৰা সম্পূৰ্ণ সম্ভাৱনা আছে। বাকী কিবা নটিফিকেশ্যন থাকিলে মই তোমালোকক ভিডিঅ' বনাই জনামেই। এতিয়া আজি দৈনিক জনমভূমিত এইকেইটা কথাকে কৈছে। বাকী তোমালোকে পঢ়ি থকা, বাকী 3খন ছাবজেক্ট পঢ়ি থকা, লগতে সেই যি 3খন তোমালোকে পৰীক্ষা নিদিওঁ বুলি ভাবিছে সেই 3খনো অকণমান চাই থাকিবা দেই। কোনো ঠিক নাই, কাৰণ এতিয়ালৈকে নটিফিকেশ্যন অহা নাই। গতিকে নটিফিকেশ্যনত যি আহে সেইটোহে মেইন কথা। গতিকে এতিয়ালৈকে বহুতে বহুত কথা কৈ আছে। বাকী তোমালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছা চাগে। যিখিনি ভিডিঅ'টো ভাল লাগিলে সেইখিনিয়ে ভিডিঅ'টো এবাৰ লাইক কৰি দিয়া আৰু কমেণ্ট কৰা। কিবা জানিবলৈ আছে যদি মোৰ পৰা কমেণ্ট কৰিব পাৰা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। জয় হিন্দ, জয় অসম।